নমস্কাৰ, মই চিনু। আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই হাঁহৰ মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। চ' দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ আহক। এয়া মাংস লৈ লৈছোঁ। এটা আলু এনেদৰে কাটি লৈছোঁ। এটা পিঁয়াজ লৈ লৈছোঁ আৰু এনেকৈ পাতলকৈ কাটি লৈছোঁ। আধা ফাল বিলাহী মই টুকুৰা কৰি লৈছোঁ। আপোনালোকে পেষ্ট বনাই ল'ব পাৰে। এয়া আদা নহৰু পেষ্ট 1 চামুচ। এইফালে লৈছোঁ শুকান গোটা মছলা, আধা চামুচ ধনিয়া, আধা চামুচ জালুক, আধা চামুচ জিৰা আৰু এইফালে 4টা শুকান জলকীয়া। এইখিনি ৰোষ্ট কৰি পেষ্ট বনাই ল'ম। কেৰাহীটো গৰম হৈ গৈছে। শুকান মছলাখিনি দি দিছোঁ। এইখিনি ৰোষ্ট কৰি ল'ম। এয়া এইখিনি ৰোষ্ট হৈ গৈছে। এয়া ড্ৰাই মছলাখিনি পেষ্ট বনাই ল'লোঁ। প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ম। এয়া কেৰাহীটো মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। আলুখিনি দি দিছোঁ। অকণমান নিমখ দি দিছোঁ, অকণমান হালধি আৰু অকণমান জলকীয়াৰ গুড়ি। এয়া আলুখিনি ফ্ৰাই হৈ গৈছে। এতিয়া এইটো কেৰাহীতে মই আৰু অকণমান তেল দি দিছোঁ। এবাৰ পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনিও ৰঙচুৱা কৰি ভাজি ল'ম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এইবাৰ আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইবাৰ বিলাহীখিনি দিছোঁ। যিহেতু তেল কমকৈ দিছোঁ আৰু বিলাহীখিনি সিজিব লাগিব, চ' মই অকণমান পানী দি দিম। এবাৰ নিমখ দি দিছোঁ, হালধি আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি অকণমান সময় ভাজি ল'ম। এয়া এইখিনি অকণমান সময় হৈ গৈছে। এবাৰ ৰোষ্ট কৰা মছলাখিনি দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি মছলাখিনি ভালদৰে ভাজি ল'ম। এয়া মছলাখিনি ভাজা হৈ গৈছে। যিহেতু শুকান মছলাখিনি আগতে ভাজি লৈছিলোঁ, সেইকাৰণে বেছি দেৰি এইখিনি ভাজিব লগা হোৱা নাই। এইবাৰ ইয়াতে মাংসখিনি দি দিছোঁ। এয়া এইখিনি মিক্স কৰি দিছোঁ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। এয়া এইখিনি অলপ সময় হৈ গৈছে। এইবাৰ পানী দি দিছোঁ। পানীটো একেবাৰতে নিদিওঁ, কম কমকৈয়ে দিম। ঢাকনিখন দি দিছোঁ। এইবাৰ এইখিনি চাই ল'ম। এইখিনি সময়ত আলুখিনি এড কৰিম। এইখিনিত আৰু পানী দিম। আৰু সিজিব দিম।
এয়া এইখিনি আৰু 10-15 মিনিটমান হৈ গ'ল আৰু এইখিনি সিজি গৈছে ধুনীয়া কৰি। এয়া এইখিনি ৰেডি হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে। প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।